ফ্ৰেণ্ড এটা বহুত ভাল খবৰ যেটা আসাম পুলিচৰ যেটো আমাৰ কনস্টেবলৰ পোষ্ট আছিল 5494টা তাৰ ওপৰত আপডেটটো ফ্ৰেণ্ড ইয়াৰ কোন তাৰিখে ইয়াৰ এক্সাম যেটো আমাৰ ৰানিং ষ্টাৰ্ট হ'ব মানে আপোনালোকৰ এডমিট দিব বা ৰানিং ষ্টাৰ্ট হ'ব কোন মাহত এডমিট দিব কোন মাহৰ পৰা ৰানিং ষ্টাৰ্ট হ'ব কোন তাৰিখৰ পৰা সকলোবোৰ আপডেট মই দিম মোৰ তাত আজি মই ইনফৰমেশ্যন কমপ্লিট লৈছো কমপ্লিট আহিছে 95% কাৰেক্টলি আহিছে ইনফৰমেশ্যন ফ্ৰেণ্ড যে ইমান তাৰিখে হ'ব পৰা পুৰা আশা আছে ফ্ৰেণ্ড মই ভিডিওটো আজি বনাইছো বাট এতিয়ালৈকে মই আপলোড দিয়া নাই মই অহাকালি দুপৰীয়া ভিডিও আপলোড দিম যিসকলে চাই আছে এতিয়া নতুন ফ্ৰেণ্ডখিনিয়ে সাবস্ক্ৰাইব কৰিব আৰু পুৰণাখিনি লাইক কৰি দিও ভিডিওটো আৰু অহাকালি এই ভিডিওটো আপোনালোকে পাব মোৰ চেনেলত যিখিনি ফ্ৰেণ্ডে চাই আছে কমেন্ট এটা কৰি দিব অহাকালি ভিডিওটো পাব আৰু পুৰা ফুল এণ্ড ফাইনেল যিখিনি মই কম হেতু আহিব কিমান তাৰিখতে আহিব